জনপ্ৰিয় পুৱতি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব সোণৰ মাকে জনক কাৰোবাক ভাল পোৱাটো একেবাৰে ফুল কাম নহয় আৰু ফুল কাম তেতিয়াহে হ'ব যেতিয়া তই ভাল পোৱাখিনি জোৰ কৰি ল'ব বিচৰা অৰ্থাৎ জোৰ কৰি ভাল পোৱাটো হৈছে ফুল কাম। ইফালে আপোনালোকে দেখিবলৈ পাব জনক বাইদেৱে তোমাক যদি তাই ভাল পায় মই ক'ব নালাগে অৰ্থাৎ ঘৰৰ কোনো মানুহে যে জোৰ কৰিব নালাগে তাই নিজেই বনাব তুমি ভাল পোৱা বস্তুটো এই বুলি ক'ব। আৰু আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব অহিৰণৰ মাকে বেদক তুমি যে মোৰ সন্তান হয় পৰিস্থিতিত পৰিহে মই বেলেগত থৈছিলো এই বুলি কয় আৰু দেখিছানে এতিয়া পৰিস্থিতি আকৌ তোমাৰ ওচৰলৈ মোক লৈ আহিছে এই বুলি বেদক কয় আৰু তেতিয়া বেদ বহুত বেছি আচৰিত হৈ পৰে। সেয়ে বন্ধুসকল পুৱতি ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব। আপোনালোকেও যদি পুৱতি ধাৰাবাহিকখন চাই ভাল পায় তেনেহলে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়াহে মই ভিডিঅ'বোৰ আপলোড কৰাৰ আগতে আপোনালোকে আগতীয়াকৈ পাব। ধন্যবাদ।